নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই ভিডিঅ'টো আগন্তুক তৃতীয় চতুৰ্থ বৰ্গৰ লগতে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ সহায় হ'ব পৰাকৈ আজি যুগুতাই উলিয়াইছোঁ এই ভিডিঅ'টো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই যাব যোৱাটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ অসমৰ ভূগোলৰ ওপৰত 15টা MCQ আজি আমি আলোচনা কৰিম 16 নম্বৰ কুৱেশ্যনৰ পৰা ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটোত আছে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয় ইয়াৰ অপচন দিয়া আছে 4টা অপচন এ ধলেশ্বৰী অপচন বি সোৱণশিৰি অপচন সি কপিলী অপচন ডি সোণকোষ এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ধলেশ্বৰী কাৰণ সোৱণশিৰি কপিলী সোণকোষ এই তিনিওখন ব্ৰহ্মপুত্ৰৰ উপনদী হয় আৰু ইয়াত থকা ধলেশ্বৰীখনে নহয় সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ধলেশ্বৰী এতিয়া যাওঁ পৰৱৰ্তী কুৱেশ্যনলৈ ইয়াত সুধিছে আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ ইয়াত অপচন দিয়া আছে 2.39 শতাংশ অপচন বি দিয়া আছে 3.39 শতাংশ অপচন সি দিয়া আছে 4.57 শতাংশ অপচন ডি দিয়া আছে 5.72 শতাংশ এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল অপচন এ 2.39 শতাংশ এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে ইয়াৰ অপচন দিয়া আছে 4টা অপচন এ প্ৰায় 2.58 শতাংশ অপচন বি দিয়া আছে প্ৰায় 3.58 শতাংশ অপচন সি দিয়া আছে 4.58 শতাংশ অপচন ডি দিয়া আছে 5.58 শতাংশ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2.58 শতাংশ পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে অসমৰ কোন ঠাইত গৰম পানীৰ উঁহ আছে ইয়াৰ অপচন দিয়া আছে 4টা অপচন এ দিয়া আছে গোলাঘাটৰ নামবৰ হাবিত অপচন বি দিয়া আছে নগাঁৱৰ চপানলাত অপচন সি দিয়া আছে ওদালগুৰিৰ ভেৰগাঁৱত অপচন ডি দিয়া আছে কাৰ্বি আংলঙৰ হামৰেঙত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গোলাঘাটৰ নামবৰ হাবিত অসমৰ গৰম পানীৰ উঁহ পোৱা যায় এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অপচন দিয়া আছে 4খন অপচন বি দিয়া আছে 5খন অপচন সি দিয়া আছে 6খন অপচন ডি দিয়া আছে 7খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা 7খন এতিয়া পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ অসমৰ বৰ্তমান মুঠ জিলা কেইখন অপচনত দিয়া আছে 31 অপচন বি দিয়া আছে 26খন অপচন সি দিয়া আছে 35খন অপচন ডি দিয়া আছে 28খন এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অসমৰ মুঠ জিলা 35খন সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ অসমৰ মুঠ মহকুমা কেইটা ইয়াৰ অপচনত দিয়া আছে অপচন এ 56 অপচন বি 57 অপচন সি 80 অপচন ডি 59 এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ মুঠ মহকুমাৰ সংখ্যা 80টা অপচন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি ইয়াৰ অপচন দিয়া আছে অপচনকেইটা চাব আপোনালোকে অপচন এ দিয়া আছে গুৱাহাটী অপচন বি দিয়া আছে নগাঁও অপচন সি দিয়া আছে ডিব্ৰুগড় অপচন ডি দিয়া আছে শিলচৰ
এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ মহানগৰী গুৱাহাটী অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কোৱেশ্যনলৈ আহিছোঁ বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান ইয়াৰ অপচন দিয়া আছে চাৰিটা অপচনৰ প্ৰথম অপচনটো হ'ল ২৫,১২১ খন অপচন বি দিয়া আছে ২৬,১২২ খন অপচন চি দিয়া আছে ২৬,৩৯৫ খন আৰু অপচন ডি দিয়া আছে ২৭,৪১৩ খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ২৬,৩৯৫ খন অসমৰ গাঁৱৰ সংখ্যা ৰেভিনিউ গাঁৱৰ সংখ্যা ২৬,৩৯৫ খন অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো কি পৰৱৰ্তী কোৱেশ্যনত সুধিছে অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো কি অপচন দিয়া আছে লামডিং অপচন বি দিয়া আছে ডিমাপুৰ অপচন চি দিয়া আছে হাইলাকান্দি অপচন ডি দিয়া আছে জাতিংগা এতিয়া শুদ্ধ উত্তৰ কোনটো হ'ব অপচন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো হ'ল জাতিংগা এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ অসমৰ চূণ শিল থকা ঠাইখনৰ নাম কি অসমৰ কোনখন ঠাইত চূণ শিল পোৱা যায় ইয়াত অপচন দিয়া আছে চাৰিটা অপচন এ দিয়া আছে দিলাই পাহাৰ অপচন বি দিয়া আছে বোকাজান অপচন চি দিয়া আছে নামৰূপ অপচন ডি দিয়া আছে ধুবুৰী ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দিলাই পাহাৰ এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ ২০২২ চনত অসমৰ কোনবিধ বস্ত্ৰই GI টেগৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ অপচনত দিয়া আছে অপচন এ শুৱালকুছি পাট মুগাৰ কাপোৰ অপচন বি দিয়া আছে অসমীয়া স্বাভিমান গামোচা অপচন চি দিয়া আছে বৃন্দাবনী বস্ত্ৰ অপচন ডি দিয়া আছে ওপৰৰ এটাও নহয় এতিয়া আমি যিহেতু জানো ২০২২ চনৰ অসমৰ GI টেগ পোৱা বস্তুটো আছিল অসমৰ গামোচা সেই ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এই শুদ্ধ উত্তৰটো হ'ব অপচন বি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ব্ৰহ্মপুত্ৰৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমানখন ডাঙৰ উপনৈ আছে ইয়াত দিয়া আছে চাৰিটা অপচন এ দিয়া আছে ৩০ অপচন বি দিয়া আছে ৩৩ অপচন চি দিয়া আছে ৩৮ অপচন ডি দিয়া আছে ৩৪ এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৩০খন ডাঙৰ উপনৈ আছে এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ কাছাৰ জিলাৰ মহকুমা কি ইয়াৰ অপচনত দিয়া আছে অপচন এ হাফলং অপচন বি শিলচৰ অপচন চি কৰিমগঞ্জ অপচন ডি ডিফু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কাছাৰ জিলাৰ মহকুমা হ'ল শিলচৰ সেয়ে ইয়াৰ বি অপচনটো হ'ব শুদ্ধ উত্তৰ এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ইয়াত অপচন দিয়া আছে অপচন এ বৰপেটা অপচন বি বাক্সা অপচন চি বঙাইগাঁও অপচন ডি চিৰাং এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাক্সা মানস ৰাষ্ট্ৰীয় উদ্যানখন বাক্সা জিলাত অৱস্থিত এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো মাজুলী জিলাৰ সদৰ ঠাই কি ইয়াৰ অপচন দিয়া আছে চাৰিটা অপচন এ লখিমপুৰ অপচন বি গড়মূৰ অপচন চি গোলাঘাট অপচন ডি শিৱসাগৰ কুৱেশ্যনটো বৰ সহজ তথাপিও এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে চ' ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি গড়মূৰ
বন্ধুসকল ভিডিওটো চাই যদি ভাল লাগিল ভিডিওটো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিওসমূহ পাবলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ